নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এতিয়া মই ধুনীয়াকৈ ওলাই মেলি ৰেডি। তো চাহ তাহ খালোঁ, তো নাস্তা কৰা নাই, তো নাস্তা কৰিম ৰাস্তাত। তো এইফালে বেগ এটা লৈ ল'লোঁ আৰু এইফালে মই হেলমেটৰ লগতে GoPro ফিটিং কৰিলোঁ। তো আজি মটৰ ব্লগ কৰিম ফাৰ্ষ্ট টাইম। তো এইফালে মই বাইক ৰেডি। তো এতিয়া মই গৈ আছোঁ এটা ধুনীয়া জেগালৈ আৰু এক্সপ্ল'ৰ কৰিম আৰু বাইকখন ছাৰ্ভিচিং আছে, ছাৰ্ভিচিং কৰিম। গৈ আছোঁ এটা ধুনীয়া জেগাত বিশ্বনাথ চাৰিআলি। তো বাকী সকলো দেখাই দিম। তো আমাৰ ফটো ৰাতিপুৱাই খেলি আছে। বাবা পাপ কি কৰিছা? মই ভুম যাম দেই, মই ভুম যাম হা। তুমি যাবানে? এইটো লোৱা, তুমি যাবানে? কোনটো? অ' তুমি খেলা দেই, টাটা টাটা। তো এতিয়া মই ডাইৰেক্ট মটৰ ব্লগত আপোনাক লগ পাই আছোঁ। তো বিস্মিল্লাহ কৰি এতিয়া মই ডাইৰেক্ট মটৰ ব্লগ আৰম্ভ কৰিছোঁ। তো এতিয়া ষ্টাৰ্ট কৰিলোঁ। তো গোটেই জাৰ্ণিটো আপোনাক ধুনীয়াকৈ দেখাই দিম। টাটা পটো তো হাৱা আহিছে যদি কিবা যদি মই গম পোৱা নাই, তো আপোনালোক ধুনীয়াকৈ দেখাই থাকিম। তো ফাৰ্ষ্ট টাইম আজি এক্সপিৰিয়েঞ্চ দোকান কৰিম সকলো। তো মই এতিয়া দোকান ৰখিম, দোকান ৰখি পেলাই মই মাইকটো দিম ডাইৰেক্ট ক'লোঁ প্ৰথমতে দোকান কৰি পেলাই মই মাইকটো উলিয়াম। তো মাইকটো উলিয়াই পেলাই মাইকটো লগাব লাগিব, যিহেতু মাইকটো লগোৱা নাছিলোঁ মই। আৰু চিম্পুল মাইক আছে, তেনেকৈ লগা আছে। তো বহুত বেয়া লাগিলে, যিহেতু মই পিছত মাইকৰ মোক বহুত ধোকা দিলে, মাইকে আৱাজে নাহিলে। ইমান ধুনীয়া মই কথাখিনি কৈছিলোঁ আপোনালোকৰ আগত, আৰু ইমান ধুনীয়া এক্সপ্ল'ৰ কৰিছিলোঁ, আৰু কিছুমান ক্লিপো নাহিলে। যিহেতু মই ফাৰ্ষ্ট টাইম মটৰ ব্লগ কৰিছিলোঁ কাৰণে কোনোবা সময়ত যিহেতু GoProটো মই অন কৰোঁতে অন নহ'লেই। তো যিখিনি মই ভইচ অভাৰ দিব লগা হৈছে ফাৰ্ষ্ট টাইম, আপোনালোকে বেয়া চেয়া নাপাব আৰু। তো এটা সুন্দৰ পৰিৱেশত মই গৈ আছোঁ। মই বাইক যিহেতু আপোনালোকক কৈছিলোঁ ফাৰ্ষ্ট টাইম মই বাইকখন ছাৰ্ভিচিঙৰ বাবে গৈ আছোঁ। তো এতিয়া মই এতিয়া গহপুৰ পাবলৈ হ'ল ফাইনেলি। আৰু ইয়াত চাওক এটা সুন্দৰ ব্ৰিজ হৈ আছে, 4 লাইন, যিহেতু হলংগী এয়াৰপৰ্ট আছে, এয়াৰপৰ্টৰ বাবে এটা ওপৰেদি আপোনাৰ 4 লাইন গৈছে। আৰু এতিয়া যথেষ্ট ধুনীয়া হৈ গ'ল সেইফালে, আৰু বেছি দিন নাই। তো আমি ইয়াৰ পৰা দিল্লী, মুম্বাই সকলো জেগা যাব পাৰিম। আৰু দেখি পাব অলপ আগত দেখিবই আপোনালোকে চাব, মই যিহেতু মই দেখুৱাই দিম আপোনালোকক। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। তো এয়া দেখিছে, এয়া যিহেতু ওপৰেদি গৈছে, এইটো আপোনাৰ এয়াৰপৰ্টৰ ৰাস্তা হলংগী। একদম পূৰা মজা। আৰু এইফালে তলেদি যাব পাৰি এইফালেদি গ'লে। তো একদম পূৰা মজা স্পেচিয়েল ৰোড কৰি দিলে। আৰু লগতে আৰু অৰুণাচল চৰকাৰৰ, একচুৱেলি অৰুণাচলত পৰিব, অৰুণাচলৰ আণ্ডাৰত পৰিব এয়াৰপৰ্টটো। আৰু ধুনীয়া হৈ যাব। আৰু ফাইনেলি এয়া গহপুৰ টাউন মই সোমামহি আৰু। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আৰু মই গৈ আছোঁ বিশ্বনাথ চাৰিআলি, আৰু কি কৰিম আপোনালোকক সকলো দেখাই যাম। আৰু যিহেতু ছাৰ্ভিচিঙত গৈছোঁ, তাৰ লগতে আৰু মই কি কৰিম, ক'ত কি কাম আছে, সকলো দেখুৱাই থাকিম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। তো ফাইনেলি এই গহপুৰ টাউন, এই ট্ৰানজিট লাগি আছে গুৱাহাটী অভিমুখে। আৰু ৰাতিপুৱা যিহেতু মই সোনকালে ওলাই আহিছোঁ, 7:30 বজাত ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া 8টা বাজিছে মিনিমাম। তো নাস্তাও কৰা নাই, নাস্তা কৰিব লাগিব আগত। মই ভাবিছোঁ বৰগাঙত নাস্তা কৰিম। আৰু এতিয়া যিহেতু ইয়াতে আৰু এটা কথা আপোনালোকক মই কৈ দিছোঁ, যিহেতু আপোনালোকে গম পায়, যিহেতু পানী হৈছিলে গম পায় আপোনালোকে ছয়দুৱাৰ মহাবিদ্যালয়ত। মেইন কথা কি হ'ল, যিহেতু ৰোডটো ওপৰেদি 4 লাইন হোৱাৰ কাৰণে যথেষ্ট ৰাস্তাটো ওখ হৈ গ'ল। আৰু কলেজখন পুৰণি বনোৱাৰ বাবে, কলেজখন তলত থকাৰ বাবে পানী হৈ গৈছিলে যথেষ্ট। আৰু ইয়াতে কালভাৰ এটা আছিলে, কালভাৰটো জাম হৈ যোৱাৰ বাবে পানীটো ইফালে গুচি গৈছিলে। আৰু এতিয়া পূৰা ক্লিন হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাম। এতিয়া চাওক, এতিয়া পৰিৱেশটো, আগৰ পৰিৱেশটো বহুত বেলেগ। আৰু আগতে এনেকুৱা হৈ গৈছিলে। তো মই অলপ আগত আপোনালোকক দেখাম। তো পাইছোঁ, এইখন দেখিছে কলেজখন। আৰু ৰোড কাম হৈ আছে। আৰু যিহেতু আধা বনি আছে, আধা ভালো হৈ আছে। তো এনেকৈ লাহে লাহে ৰাস্তা আৰু কেইবছৰ লাগিব ভাল হ'বলৈ। তো ফাইনেলি এইখন দেখিছে, এইখন কলেজ, এইটো ইয়াতে পানী হৈ গৈছিলে। এতিয়া নাই, এতিয়া পূৰা ক্লিন। এতিয়া কলেজো খুলি গ'ল, কলেজ ষ্টাৰ্ট হৈ আছে ধুনীয়াকৈ। আৰু পূৰা মজা পৰিৱেশ। এয়া দেখিছে, এয়া ছয়দুৱাৰ কলেজ। আৰু এয়া ইফালে বিশাল আছে, মাৰ্কেট, SBI বেংক আছে। তো ব'লক গৈ থাকোঁ, আগত আপোনালোকক দেখাই দিম ধুনীয়াকৈ।
তো এখন চাওক স্পেচিয়েল জিপছ বা মজা লাগিছে কিন্তু পূৰা মডিফাই কৰি দিছে ৱাও লেটেষ্ট এনেকৈ অফ ৰ'ডিং কৰিবলৈ ভাল লাগিব তো এতিয়া ব'লক ডাইৰেক্ট মই বৰগাঙত মই ৰখিম তো তাতে মই চাহ নাস্তা কৰি ল'ম ক'ত কি কৰিম আপোনালোকক দেখাই থাকিম ব'লক তো এতিয়া আহি পালোঁহি চাওক এয়া মই কেথলিক হস্পিটেল আপোনালোকে জানেই সকলোৱে তো এই কেথলিক এইটো হ'ল হস্পিটেল এইটো ৰাস্তা যিহেতু অলপ আগতে এই ৰাস্তাটো দেখিছে আপোনালোকে এই ৰাস্তাটো সোমাই যাব লাগিব এই কেথলিক হস্পিটেল তো মই যোৱা নাই বাৰু কেথলিক হস্পিটেললৈ আৰু মোৰ কাম আৰু যিহেতু আমি লখিমপুৰলৈ আমি গুচি যাওঁ মেডিকেলৰ কাৰণে ইয়াত আহিবলগীয়াও নহয় তো ইয়াতে আৰু বহুতো সুবিধা আছে ভাল ধুনীয়া তো এতিয়া ব'লক ৰাস্তা চাওকচোন ফ্ৰণ্টত এনেকুৱা ধূলি নহয় বা যথেষ্ট ধূলি তো ধূলি খাই খাই গৈ থাকিব লাগিব আৰু তাতকৈ ইণ্টাৰেষ্টিং যিহেতু আমি আমাৰ গৌৰৱ অসমৰ চাহ খেতি আপোনালোকে অসম সম্পদ চাহ খেতি গোটেই বাগান মই দেখাম তো ইয়াত আছে সৰু সুৰা বাগান মই আগত আপোনালোকক এক্সপ্ল'ৰ কৰিম ধুনীয়াকৈ ৰখি মেলি ধুনীয়াকৈ ক্লিপ দেখাম তো তাৰ আগত আমি ধুনীয়াকৈ মই চাহ নাস্তা কৰিব লাগিব আৰু এইফালে চাওক এয়া মানুহে বনোৱা কাম কৰি আছে এয়া কোমল পাতকেইটা কাটি আছে ধুনীয়াকৈ সুন্দৰভাৱে তো মই আগত ৰখাই পেলাই আপোনালোকক ক্লিপকেইটা ধুনীয়াকৈ দেখিম ব'ল এতিয়া বৰগাং যিহেতু বৰগাং পাম সেই কেথলিক পোৱাৰ পিছত তাৰ আগত বৰগাং তো ফাইনেলি ব'লক বৰগাঙত ৰখি পেলাই মই চাহ নাস্তা কৰি পেলাই তো আপোনালোকক আগত দেখাই আছোঁ ধুনীয়াকৈ ৰখাই পেলাই বাগানত কি ধুনীয়াকৈ কলম কৰিছে আৰু কিমান ধুনীয়া সম্পদখিনি মই দেখাই আছোঁ আপোনালোকক তো ফাইনেলি এয়া চাওক মই বৰগাং টাউন আহি পালোঁহি তো ইয়াতে এখন ধুনীয়া হোটেল আছে মাৰোৱাৰী মানুহৰ ধুনীয়াকৈ পূৰা পিয়'ৰ ভেজ খানা পায় আৰু একচুৱেলি মই ভেজিটেৰিয়ানেই মই বেছিভাগ ভেজ খাই ভাল পাওঁ তো ইয়াতে সম্ভৱ মই শুকান ৰুটিকে খাই ল'ম তো এইখনতে সোমাম আৰু এই পাই গ'লোঁ ফাইনেলি এয়া চাওক শুভম হোটেল তো ইয়াতে আমি ধুনীয়াকৈ নাস্তা কৰিম ব'লক আপোনালোকক দেখাই আছোঁ তো এই ডাল ফ্ৰাই আৰু শুকান ৰুটি লৈ ল'লোঁ এতিয়া খাই লওঁ মই 60 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত মই পাই গ'লোহি চাহ বাগিচা চাওক কি ধুনীয়া কি সুন্দৰ পৰিৱেশ তো ধুনীয়া চাহ বাগিচা তো ইয়াতে মই আপোনালোকক এটা ভিউ দেখাম তো চাই লওক ধুনীয়াকৈ চাওক কি ধুনীয়া পৰিৱেশ পূৰা সেউজীয়া পূৰা চাহপাত এয়া মোনাবাৰী চাহ বাগিচা একদম সুন্দৰ অসমৰ বিষয়ে বিখ্যাত চাহ বাগিচা আৰু এয়া দাদাই কাম কৰি আছে এয়া চাফা চিকুণ কৰি আছে আৰু একদম সুন্দৰ পৰিৱেশ আৰু পূৰা ধুনীয়া চাওক না কি ধুনীয়া পৰিৱেশ তো ইয়াৰ পৰা এতিয়া মই ওলাই যাওঁ যিহেতু মই বেলেগ এটা কামত আহিছিলোঁ তো তাৰ মই গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ তো অলপ টাইম ৰেষ্ট লৈ ল'লোঁ যিহেতু ইমান টাইম বাইক চলালোঁ তো অলপ টাইম ৰখি লৈছোঁ তো আকৌ ব'লক এতিয়া ডাইৰেক্ট মটৰ ব্লকত লগ কৰিম তো এতিয়া আকৌ বাইক ষ্টাৰ্ট দিওঁ যিহেতু মোৰ দেৰি হৈছে নহ'লে ডাইৰেক্ট মটৰ ব্লকত লগ পাই আছোঁ তো পুনৰাই মটৰ ব্লকত আহি গ'লোঁ চাওক কি সুন্দৰ একচুৱেলি ভাল লাগে পূৰা যেতিয়া দেখি পাব এনেকৈ পূৰা সেউজীয়া গোটেই চাহপাতৰ খেতিখিনি তো মজা লাগি যায় আল্টিমেট তো এইখিনি এতিয়া পাৰ হৈ পেলাই ডাইৰেক্ট মই আপোনালোকক ব'লক শ্ব'ৰুমত গৈ আপোনালোকক দেখাই আছোঁ মই কেনেকৈ কি বাইকখন ঠিক কৰিলে আৰু কি কৰিলে মই সকলো দেখাই আছোঁ ব'লক ডাইৰেক্ট গৈ আপোনালোকৰ তাত লগ পাই আছোঁ ডাইৰেক্ট শ্ব'ৰুমত বিশ্বনাথ চাৰিআলি बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है ऐसी जिंदगी
छिपाए हम नहाए हम नहाए ऐसी जी বাইকখন দি দিলোঁ ছাৰ্ভিচখন বাইক এইপিনে আছে ছাৰ্ভিচিং হৈ আছে এতিয়া মই এতিয়া ৱেইটিং ৰুমত বহি আছোঁ বাকী আপোনালোকক দেখাই আছোঁ কি কৰিব পাৰিম আৰু কি হ'ল মোক দেখাই ৰেপ্লিকেণ্ট এইটো যদি ধৰিব পাৰি নেকি কিমান ধৰিব পাৰি নেকি তো ফাইনেলি মই এতিয়া সেয়া ডিলাৰতে সোমাই আহিলোঁ তো মোৰ বাইক ছাৰ্ভিচিং কৰিব দিয়া আছিলে তো বাইক ছাৰ্ভিচিং হৈ গ'ল তো আপোনালোকৰ এই বাইকে মোক সন্মুখত ৰেডি হৈ আছে তো ধুনীয়াকৈ ছাৰ্ভিচিং কৰিলোঁ আৰু যিটো আৱাজটো আছিলে সেই আৱাজটো অলৰেডি তেওঁলোকে ঠিক কৰি দিলে তো মই এতিয়া আপোনালোকৰ বাইকখন ৰিভিউ দেখাই আছোঁ এয়া চাওক গোটেই ৱৰ্কশ্বপ ফাইনেলি কমপ্লিটেড মোৰ বাইক এয়া ধুনীয়াকৈ বনাই দিলে আৰু লেগ গাৰ্ড লগাই দিলোঁ তো এতিয়া ডাইৰেক্ট মটৰ লগত লগ পাই আছোঁ তো ডিলাৰৰ পৰা ওলাই আহিলোঁ এতিয়া মই দোকানত দুটামান বস্তু ল'বলৈ আছে তো মালিক এজনৰ ঘৰত যাম তেওঁলোকৰ ঘৰতে মাল পায় তো তাত গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ কি বস্তু লৈ আছোঁ তাৰপিছত মই ঘৰলৈ যামগৈ এয়া মালিক জি সেট জি তো বাই বাই তো যাতা হওঁ তো এতিয়া মই হেলমেটত মাউথ চব ধুনীয়াকৈ লগাই লওঁ তো এতিয়া এই মালিক জি মাল লৈ হৈ গ'ল তো মাল চাল লৈ হৈ গ'ল তো ডাইৰেক্ট ওলাই আহিলোঁ ডাইৰেক্ট মটৰ লগত লগ পালোঁ তো এতিয়া ডাইৰেক্ট ডিপুত তেল ভৰাই লওঁ তাৰপিছত আপোনালোকক কৈ থাকিম দেখাই থাকিম কি কৰিলোঁ সকলো তো ফাইনেলি এয়া তেল ভৰালে হৈ গ'ল তো এতিয়া আমি গৈ থাকিম আকৌ নিজৰ গন্তব্যস্থানলৈ ঘৰলৈ তো এতিয়া গৈ থাকোঁ ধুনীয়াকৈ দেখাই থাকিম আকৌ बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जी তো ফাইনেলি আহি পালোঁ এতিয়া বৰগাঙত ৰাজবীৰ হোটেলত তো এতিয়া অলপ ৰুটি চুটি খাই লওঁ তো বলক হোটেলৰ ভিতৰত গৈ কি খাম আৰু সকলো দেখাই থাকিম है তো খানা পিনা হৈ ডাইৰেক্ট মটৰ ব্লকত আহি পাই গ'লোঁ তো এতিয়া আকৌ আমি ইয়াৰ পৰা ওলাই গ'লোঁ তো ডাইৰেক্ট ঘৰমুৱা হৈ যাম তো ব'লক ডাইৰেক্ট এতিয়া গৈ মই ঘৰত গৈ পেলাই এণ্ড কৰিম তো বাকী দেখালোঁ ৰাস্তাটো কি দেখাম তো ডাইৰেক্ট ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे যিহেতু আহি থকা ওচৰতে এখন ধুনীয়া আকৰ্ষণীয় ফুটবল মেটচ হৈ আছিলে তো তাতে ৰখি পেলাই যিহেতু ফুটবল প্ৰেমীভাৱে ৰখি পেলাই চালোঁ তো একদম মজা খেলি আছে যে ইয়াত কেটেলাত খেলি আছে তো দুটা টিমৰ ভিতৰত কোনোবা এটা জয়ী হ'লে হয় তো সেই টাইমত তেওঁলোকে সুন্দৰ প্ৰদৰ্শন কৰক তো আমি এতিয়া ডাইৰেক্ট গুচি যাওঁ তো ডাইৰেক্ট ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी ডাইৰেক্ট আহি মই ঘৰত পাই গ'লোহি তো ছাৰ্ভিচিং কৰিলোঁ বাইকখন ধুনীয়াকৈ ছাৰ্ভিচিং কৰা হ'ল আৰু লগতে মই দোকানৰ বস্তু দুই এটা ল'লোঁ বৰ বিশেষকৈ নহয় যিহেতু বিশ্বনাথ চাৰিআলি ইমান মোৰ পাৰ্টি নাই তো দুই এটা বস্তু ল'লোঁ তো লৈ মেলি ডাইৰেক্ট ঘৰত আহি পাই গ'লোঁ আৰু বাইকখন মানে এনেকুৱা এটা আৱাজ হৈ আছিলে আৱাজটোৰ কাৰণে মেইনলি মই গ'লোঁ আৰু তাতকৈ এটা ইণ্টাৰেষ্টিং কথা যিহেতু গম পাইছেনে মোক মাইকে বহুত ধোকা দিলে সেইকাৰণে মই কথা ক'ব লগা হৈছে মই এক্সট্ৰাকৈ আৱাজ দিব লগা হৈছে তো বেয়া নাপাব তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ৰাখিছোঁ তো ধন্যবাদ জয় আই অসম আৰু তাতকৈ স্পেচিয়েল কথা এটা কৈছোঁ যিহেতু আৰু দুদিনৰ অহাকালিৰ পৰা মই এটা ধুনীয়া ট্ৰিপ কৰি আছোঁ আপোনালোকে যি কৈ আছোঁ তো আজি আপোনালোকে পাব পৰহিলৈ ভিডিঅ'টো তো মই আজি গৈ আছোঁ তো ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো আপোনালোকে চাই দিব একদম ক'ত যাম বৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিব তো আজি ভিডিঅ'টো ধন্যবাদ ৰাখিছোঁ জয় অসম